বন্ধুসকল, মই আজি কাচকলৰ কোফ্তা কৰি বনাম। কোফ্তা কাৰী মই কেনেকৈ বনাম গোটেই ৰেচিপিটি আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। ইয়াতে মই কেঁচা জলকীয়া, আদা, নহৰু, আলু, বিলাহী আৰু অলপ ইয়াতে বুটৰ দালি, মচুৰ দালি আৰু অলপ আৰৈ চাউল তিয়াই থৈছোঁ। এইখিনি এতিয়া মই কাচকলখিনি ধুনীয়াকৈ সিজাই ল'ম। এয়া সিজাই লৈ বাকলি এৰুৱাই লৈছোঁ আৰু মছলাখিনি মোৰ পিছা হৈ গ'ল আৰু মোৰ দাইলখিনিও পিছা হৈ গ'ল। এতিয়া মই এই কাচকলত দাইলৰ পিচাখিনি দি তাতে হালধি, নিমখ আৰু ক'লা জিৰা দি পেলাই কাচকলখিনি ধুনীয়াকৈ এই দাইলৰ লগত সানি ল'ম আৰু কেৰাহী পাতি লৈ তাতে মিঠাতেল অলপ দি দিছোঁ। তেলখিনি গৰম হয় মানে মই কোফ্তাখিনি ধুনীয়াকৈ সানি কৰি বনাই লওঁ। এয়া মই এনেকৈ কেইটামান বনাই লওঁ। মই দীঘল দীঘলকৈ শ্বেপ দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে গোল গোলকৈও বনাব পাৰে। যোনে যেনেকৈ মন যায় তেনেকৈ বনাব। মই গোটেইখিনি বনাই লওঁ। বন্ধুসকল, মোৰ যিহেতু সৰু ল'ৰা আছে, বেকগ্ৰাউণ্ডৰ কিবা শব্দ আহি থাকে, আপোনালোকে এইখিনি স্কিপ কৰি দিব। মোৰ গোটেই কোফ্তাখিনি হৈ গ'ল, অলপ পিছা ৰৈ গৈছে। মই যিহেতু তেলখিনি গৰম হৈ গৈছে, মই দুবাৰতে কোফ্তাখিনি ভাজি ল'লোঁ। এয়া মোৰ হৈ গ'ল, একদম ৰংচঙীয়াকৈ ভাজি লৈছোঁ। চিমত দি ভাজিব, নহ'লে একদম জ্বলি যাব। এই তেলতে মই কুটি থোৱা আলুখিনিও অলপ ভাজি লৈছোঁ আৰু হালধি, নিমখ অলপ দি পেলাই ভাজিছোঁ। আৰু এইটো তেলতে মই ইলাচি, লং, দাৰচিনি, শুকান জলকীয়া আৰু জিৰা অলপ ফোৰণত দি দিছোঁ। দি কৰি এয়া পিছা মছলাখিনি মই ইয়াতে দি দিছোঁ। পিছা মছলাত মই কি দিছোঁ, পিঁয়াজ, নহৰু, আদা, বিলাহী আৰু কেঁচা জলকীয়া আৰু ইয়াতে অলপ হালধি, নিমখ দি পেলাই ধুনীয়াকৈ ভাজি লৈ আলুখিনিও দি দিছোঁ। এতিয়া জিৰা পাউডাৰ আৰু কাশ্মীৰী চিলি পাউডাৰ, ৰেড চিলি পাউডাৰ এইটো মই অলপ দি পেলাই ধুনীয়াকৈ ভাজি লৈছোঁ। অলপ পানী দি দিম যাতে মছলাখিনি কেৰাহীত লাগি নধৰে। আৰু মই ধুনীয়াকৈ চিমত দি মছলাখিনি ভাজি থাকিম। মছলাখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু এতিয়া মছলাখিনিৰ পৰা অলপ তেলখিনি ওলাই আহিছে। এতিয়া মই ইয়াতে গৰম পানী অলপ দি দিছোঁ। পানীখিনি ধুনীয়াকৈ উতলিব দিম, যিহেতু আলু ইয়াত দি দিছোঁ। আলুখিনি 80% হৈ গ'ল আৰু 20% সিজিবলৈ বাকী আছে। এইখিনি ধুনীয়াকৈ আলুখিনি সিজি গ'লেই মই ইয়াতে কোফ্তাখিনি দি দিম। এতিয়া পানীখিনি ধুনীয়াকৈ উতলিব দিছোঁ। এয়া মই কোফ্তাখিনি ইয়াতে দি দিছোঁ। কোফ্তাখিনি দি মই বেছি সময় সিজাই নাথাকোঁ। এটা উতল আহিলেই মই গেছৰ চুইচটো অফ কৰি দিম। আলুখিনি মোৰ সিজিলেই এয়া মোৰ হৈ গ'ল কাচকলৰ কোফ্তা কাৰী। আজি ৰেচিপিটো চাই কেনেকুৱা পালে, ভাল লাগিলে প্লিজ লাইক এটা দি দিব। আৰু এনেকুৱা নতুন নতুন ৰেচিপি চাবলৈ হ'লে যোনে যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানখিনিয়ে, ধন্যবাদ।